ভাৰতৰ বহু ৰাজ্যৰ মুখ্যমন্ত্ৰী কৰিব নোৱাৰা কাম কৰি দেখুৱালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3 জুলাইত অসমত আহিব জাপানৰ প্ৰধানমন্ত্ৰী সানাই তাকাইছি। কেৱল প্ৰধানমন্ত্ৰী নহয়, প্ৰধানমন্ত্ৰীৰ লগত আহিব 50 জনতকৈও অধিক জাপানৰ বিশিষ্ট উদ্যোগপতি। জাপানৰ বিশ্ববিখ্যাত কোম্পানী যেনে টয়োটা, সোনি, মিটসুবিছি আৰু হিটাচিৰ প্ৰতিনিধিসকলেও অসমৰ উন্নয়ন আৰু বিনিয়োগৰ সম্ভাৱনা পৰ্যবেক্ষণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব পাৰে। আকৌ এবাৰ নতুন ইতিহাস গঢ়িবলৈ আগবাঢ়িছে অসম। যিসকলে ইমান দিনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কৈ আহিছিল, তেওঁলোকেও আজি এই পদক্ষেপক লৈ প্ৰশংসা কৰিবলৈ বাধ্য হৈছে। মামাই কেৱল কথাহে নকয়, কৰিও দেখুৱায়। ইয়াৰ লগতে গুৱাহাটী চহৰক আৰু অধিক সুন্দৰ, আধুনিক আৰু উন্নত কৰি তুলিবলৈ বিভিন্ন উন্নয়নমূলক কাম চলি আছে। ৰাস্তা উন্নয়ন, সৌন্দৰ্যায়ন আৰু আন্তঃগাঁথনি নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়ি আছে। হিমন্ত বিশ্ব শৰ্মাৰ এই কামত আপুনি সুখীনে? আপোনাৰ মতামত কমেণ্টত জনাব। এনে খবৰ সৰ্বপ্ৰথমে পাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ লগত জড়িত হৈ থাকক।